Lesson 3 Bird Talk. Name the following common birds. ইয়াতে কেইটামান কমন মানে আমি সদায় দেখি থকা কেইটামান চৰাই দিছে আৰু সেই চৰাইকেইটাৰ নাম কেইটা লিখিবলৈ দিছে। এতিয়া চৰাইকেইটা আমি চাই লওঁ। এতিয়া প্ৰথমটো হৈছে এইটো কপৌ চৰাই। আমি কপৌ চৰাই সকলোৱে চিনি পাওঁ। কপৌ চৰাইক ইংৰাজীত ডভ বুলি কয়। তাৰপিছত পাৰ চৰাই। পাৰ চৰাইক পিজিয়ন বুলি কয়। তাৰপিছত ভাটৌ মানে ইংৰাজীত পেৰট। মাজত আছে কাউৰী। কাউৰী মানে ক্ৰো। তাৰপিছত ঘৰচিৰিকা ইংৰাজীত স্পেৰো বুলি কয়। তাৰপিছত আছে ময়ূৰ ইংৰাজীত পিকক বুলি কয়। এতিয়া চোৱা লেটছ টক। ইয়াতে কথা পাতো বুলি কৈছে। নাম্বাৰ 1 আছে ডু ইউ থিংক বাৰ্ডছ হেভ ফেমিলিজ। ইয়াতে সুধিছে যে তুমি ভাবা নেকি যে চৰাইবোৰৰ পৰিয়াল থাকে। এই প্ৰশ্নখিনিৰ উত্তৰখিনি আমি চাই লওঁ তলত। ডু ইউ থিংক বাৰ্ড হেভ ফেমিলিজ। তুমি ভাবা নেকি যে চৰাইৰ পৰিয়াল আছে। উত্তৰটো হ'ব য়েছ বাৰ্ডছ হেভ ফেমিলিজ। হয় চৰাইবোৰৰ এটা পৰিয়াল থাকে। নাম্বাৰ 2 ডু ইউ থিংক বাৰ্ডছ কেন টক। তুমি ভাবানে চৰাই কথা ক'ব পাৰে বুলি। এনচাৰ য়েছ বাৰ্ডছ কেন টক এজ বাৰ্ডছ ইণ্টাৰেক্ট উইথ ইচ আদাৰ। হয় চৰাই কথা পাতিব পাৰে আৰু তেওঁলোকে নিজৰ ভাৱটো ইজনে সিজনৰ লগত প্ৰকাশ কৰিব পাৰে। হেভ ইউ চিন পিপুল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ। তুমি কেতিয়াবা মানুহ চৰাইৰ দৰে আকাশত উৰা দেখিছানে। এনচাৰ নো আই হেভ নেভাৰ চিন পিপুল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ। নাই মই কেতিয়াও দেখা নাই মানুহ চৰাইৰ দৰে আকাশত উৰা। নাম্বাৰ 4 ডু ইউ থিংক ট্ৰিজ হেভ এ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লাইফছ অফ বাৰ্ডছ হোৱাই এণ্ড হাউ। ইয়াতে সুধিছে যে তোমালোকে ভাবা নেকি যে চৰাইৰ জীৱনৰ লগত গছৰ এক মধুৰ বা ভাল সম্পৰ্ক আছে। হোৱাই এণ্ড হাউ যদি আছে কেনেকৈ আছে আৰু কিয় আছে। এতিয়া উত্তৰটো চোৱা য়েছ ট্ৰিজ হেভ এ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লাইফছ অফ বাৰ্ডছ। হয় গছৰ এটা বিশেষ ভূমিকা বা গুৰুত্ব আছে চৰাইৰ জীৱনৰ লগত। বিকজ বাৰ্ডছ মেক দেয়াৰ নেষ্ট ইন দ্য ট্ৰিজ। কাৰণ চৰাই সিহঁতৰ বাঁহ গছত সাজে। এণ্ড দে গেট ফুড এণ্ড ছেফটি ফ্ৰম দ্য ট্ৰিজ। আৰু চৰাই কি পায় গছৰ পৰা আহাৰ আৰু সুৰক্ষা পায়। এতিয়া চোৱা লেটছ ফাইণ্ড আউট হোৱাট দ্য টু বাৰ্ডছ ৰবিন এণ্ড জে আৰ টকিং এবাউট। এতিয়া আহা আমি উলিয়াওঁ যে ৰবিন আৰু জে নামৰ চৰাই দুটাই কি কথা পাতি আছে। এতিয়া তোমালোকে বাৰ্ড টক কবিতাটো ইয়াতে পাবা। মোৰ আগৰ ভিডিঅ'ত বাৰ্ড টক কবিতাটো মই অৰ্থকৈ পঢ়ি আহিছোঁ। ইয়াত মাত্ৰ মই বাৰ্ড টক কবিতাটো এবাৰ ৰিডিংহে দিম। তোমালোকে অৰ্থসহ জানিবৰ কাৰণে মোৰ ইয়াৰ আগৰ ভিডিঅ'টো চাবা। বাৰ্ড টক থিংক ছেড দ্য ৰবিন থিংক ছেড দ্য জে sitting in the garden talking one day. Think about people the way they grow. They don't have feathers at all you know. They don't eat petals. They don't grow wings. They don't like sitting on wires and things. Think said the robin. Think said the jay. Are not people funny to be that way? Ellen Fisher. এতিয়া মই কবিতাটো এটা ৰিডিং দি দিছোঁ। তোমালোকে এবাৰ নিজেও ৰিডিং দিবা। এতিয়া আমি এক্টিভিটিজ চাওঁ। লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আহা আমি নিজকে পৰীক্ষা কৰোঁ কিমান বুজি পালোঁ। নাম্বাৰ 1 ৰাইট দ্য ৰাইম ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱানছ গিভেন বিলো। এতিয়া তলত দিয়া শব্দবোৰৰ কি ক'বলৈ দিছে ৰাইমিং ৱৰ্ডখিনি তোমালোকক কবিতাটোৰ পৰা বাছি উলিয়াবলৈ দিছে। প্ৰথম দিছে চিং ক্ৰ চুইং হনি। এতিয়া উত্তৰটো চোৱা চিং থিংক ক্ৰ গ্ৰ চুইং উইংছ হনি ফানি। এতিয়া নাম্বাৰ 2 চোৱা ৰাইট দ্য এনচাৰ অফ দ্য ফলোয়িং কুৱেশ্যনছ। তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰা। হুইচ বাৰ্ড আৰ টকিং ইন দ্য পয়েম। কবিতাটোত কোনকেইটা চৰাই কথা পাতি আছিল। এনচাৰ হ'ব ইন দ্য পয়েম বাৰ্ডছ টক দ্য বাৰ্ডছ ৰবিন এণ্ড জে আৰ টকিং।
কবিতাটো ৰবিন আৰু জে কথা পাতি আছিল who are they talking about সিহঁতে কাৰ বিষয়ে বা কাৰ কথা পাতি আছিল answer the birds are talking about people চৰাই মানুহৰ বিষয়ে কথা পাতি আছিল number c they don't have feathers at all who are they here ইয়াত they বুলি কাৰ কথা কৈছে উত্তৰটো হ'ব in this line they is referred to the people ইয়াত they মানে মানুহৰ কথা কৈছে number d birds eat beetles they grow wings they like sitting on wires and things who are they here ইয়াত they শব্দটোৱে কি বুজাইছে তে উত্তৰটো হ'ব in this line they is referred to the birds এই লাইনটোত they শব্দটোৱে চৰাইবোৰক বুজাইছে number e why according to Robin and Jay are people funny Robin আৰু Jay মতে কিয় মানুহবোৰ ধেমেলীয়া উত্তৰটো হ'ব according to Robin and Jay people are funny as people don't have feathers Jay আৰু Robinৰ মতে মানুহবোৰ ধেমেলীয়া টাইপ ধেমেলীয়া বুলি কৈছে কাৰণ সিহঁতৰ পাখি নাই they don't eat beetles সিহঁতে পৰুৱা নাখায় they also do not grow wings আৰু সিহঁতৰ দেউকাও নগজে people do not sit on wires and on other things like birds আৰু মানুহে চৰাইৰ ৱাৰত বা তাৰত বা অন্যান্য বস্তুৰ ওপৰত নবহে গতিকে জে আৰু ৰবিনে মানুহক ধেমেলীয়া প্ৰাণী বুলি কৈছে number 3 read the statement and arrange them in sequence to make the summary of the poem এতিয়া তলত কেইটামান ষ্টেটমেন্ট দি দিছে আৰু ষ্টেটমেন্টখিনি এৰেঞ্জ কৰিব লাগে যাতে কবিতাটো সাৰাংশখিনি ইয়াৰ পৰা প্ৰথমৰ পৰা শেষলৈ ওলায় এতিয়া প্ৰথমতে চোৱা people don't eat beetles they don't have wings either এতিয়া ইয়াতে প্ৰথম চাৰিটা বাক্য দি দিছে এই চাৰিটা বাক্য তোমালোকক সজাবলৈ দিছে প্ৰথমত কোনটো যাব পিছত কোনটো আহিব এটা উত্তৰকেইটা তলতে লিখি দিয়া হৈছে এক নম্বৰতে আহিব সি যিটো সি নম্বৰ বাক্য আছে সেইটো হ'ব one day the Robin and Jay were sitting and talking in the garden এদিনাখন ৰবিন আৰু জে বহি কথা পাতি আছিল এখন বাগিচাত নাম্বাৰ 2 ত আহিব ডি নম্বৰ বাক্যটো they are talking about people and that they don't have feathers সিহঁতে মানুহৰ বিষয়ে কথা পাতি আছিল যে মানুহৰ কি পাখি নাই নাম্বাৰ 3 ত আহিব এ নম্বৰ বাক্যটো people don't eat beetles they don't have wings either মানুহে গুবুৰা নাখায় বা মানুহৰ দেউকাও নগজে নাম্বাৰ 4 ত আহিব বি লাইনটো the Robin and the Jay thought people were funny to be like that ৰবিন আৰু জে ভাবিছিল যে মানুহবোৰ এইফালৰ পৰা ব্যংগাত্মক বা ধেমেলীয়া প্ৰাণী মোৰ আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহো ধন্যবাদ